হে দোস্ত নমস্কাৰ। দোস্ত আপোনালোকে জানেনে আমি ফেচবুকত যিবিলাক ভিডিঅ' ফটো লাইক কমেণ্ট শ্বেয়াৰ কৰোঁ, কোনোবাৰ লগত কথা পাতোঁ, হোৱাটছএপত কাৰ লগত কি কথা পাতিছোঁ, কি ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, গুগলত আমি কি চাৰ্চ কৰিছোঁ বা মাইক্ৰ'ছফ্টত আমি কি কাম কৰি আছোঁ, এই সকলোবিলাক সিহঁতৰ নিজৰ নিজৰ ছাৰ্ভাৰত ষ্ট'ৰ হৈ থাকে। আৰু এইবিলাক যেতিয়াই চৰকাৰ বা পুলিচক দৰকাৰ হয় তেতিয়াই তেওঁলোকে ইনফৰ্মেশ্যন সেই সংগঠনটোক দি দিয়ে। আপুনি নাভাবিব যে আপুনি কিবা ডিলিট কৰিলে সেইটো আৰু কোনেও নাপায় বুলি। এই সকলোবোৰ তেওঁলোকৰ ছাৰ্ভাৰত সদায় ছেভ হৈ থাকে। যোৱা 20 মাৰ্চ 2023 দ্য হিন্দু নিউজ এজেঞ্চিয়ে এটা ৰিপৰ্ট পাব্লিছ কৰিছে। যিবিলাক টেকন'লজি এপ্লিকেশ্যন, ছ'চিয়েল মিডিয়া, ফেচবুক, হোৱাটছআপ, গুগল, মাইক্ৰ'ছফ্ট আদি আছে, তেওঁলোকৰ পৰা মানুহৰ এক্টিভিটি জানিবৰ কাৰণে বা ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে ইনফৰ্মেশ্যন খুজিছে। আৰু এই ইনফৰ্মেশ্যন খোজাৰ হাৰ যোৱা 2013 পৰা 2021 যিমান আছিল তাৰ তুলনাত 25% বেছি বাঢ়িছে। মানে এতিয়া আৰু বেছি মানুহৰ ইনফৰ্মেশ্যন জানিব বিচাৰিছে। এই ইনফৰ্মেশ্যনবোৰ কোনে কিয় খোজে জানেনে? আমাৰ দেশৰ পুলিচ, CBI, IB আদি যিবোৰ ইনভেষ্টিগেটিভ এজেঞ্চি আছে, তেওঁলোকে কোনো লোকৰ ওপৰত যেতিয়া সন্দেহ হয় তেতিয়া সেই মানুহজনৰ বিষয়ে ফেচবুক, হোৱাটছআপ বা গুগলৰ পৰা জানিব বিচাৰে যে এই মানুহজনে ফেচবুক, হোৱাটছআপ বা গুগলত কি বিচাৰে, কাৰ লগত কথা পাতে, কি শ্বেয়াৰ কৰে, কোনবোৰ ভিডিঅ' বেছিকৈ চায়, এই সকলোবোৰ অনুসন্ধান কৰে। ইয়াৰ ফলত মানুহজনৰ বিষয়ে এটা ধাৰণা কৰিব পাৰে যে মানুহজন কেনেকুৱা। দোস্ত আপোনালোকে জানেনে এইবিলাক কিয় বিচাৰে, কেতিয়া বিচাৰে? পোনপ্ৰথমে যেতিয়া ক'ৰবাত কোনোবাই হিংসা, আন্দোলন, মানুহ মাৰা, চুৰি, ডকাইতি, দেশদ্ৰোহী কামত লিপ্ত হয় আৰু তাৰ অনুসন্ধান ঠিকমতে কৰিবলৈ লগতে সেই সমস্যাটোক হাৰি সিমজে শেষ কৰিবৰ কাৰণে অনুসন্ধানকাৰী সংস্থাবোৰক এই সকলো ইনফৰ্মেশ্যনৰ দৰকাৰ হয়। দ্বিতীয়তে কেতিয়াবা কোনো অপৰাধীয়ে মিছা মাতি অনুসন্ধানক বেলেগ ফালে লৈ যাব খোজে আৰু অনুসন্ধানকাৰী সংস্থাবোৰে এই সকলোবোৰ খুটি নাটি মাৰি জানিব বিচাৰে যাতে অনুসন্ধান শুদ্ধ হয় আৰু আচল দোষীজনক ধৰিব পাৰে। তাৰ কাৰণেও এই মোবাইলৰ ইনফৰ্মেশ্যনবোৰে বহুত সহায় কৰে। দোস্ত আমি যিমানেই আধুনিক নহওঁ কিয়, কিন্তু আমি এতিয়া এই ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটৰ কবলত পৰিছোঁ আৰু ইয়ে আমাৰ জীৱনক বাৰুকৈ প্ৰভাৱান্বিত কৰিছে। লাগিলে সেয়া আমি যিমানেই কাম নকৰোঁ কিয়, ইয়ে মানুহক ডাঙৰ ডাঙৰ অপৰাধ কৰাৰ ক্ষেত্ৰতো অনুপ্ৰেৰণা নজগোৱা নহয়। আমি বহুত সময়ত যিবোৰ কথা মনেৰে বা মুখেৰে ক'বও নোখোজোঁ, সেই কথাবোৰো এই এপবোৰৰ পৰা বহুখিনি সহজ হৈ পৰিছে, যাৰ কাৰণে বহু সময়ত আমি বিপদতো পৰোঁ। গতিকে দোস্ত আজিৰ এই ইনফৰ্মেশ্যনটো জনোৱাৰ উদ্দেশ্য এয়াই আছিল যে আমি কিছুমান কাম কৰাৰ আগতে ভাবি লোৱা ভাল যে আমাৰ সকলো কাম, কথা ক'ৰবাত ছেভ হৈ আছে আৰু তাক যেতিয়াই দৰকাৰ হয় পুলিচ, CBI, CID, IB আদি সংস্থাবোৰে উলিয়াব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।